Karbi Anglong Autonomous Council lapen Dima Hasau Autonomous Council Karbi Anglong pen angtan kedo ana Karbi atuma phan anta Assam Sarkar atum kacecak pona teng pen Territories Council kibi pon jipu alam cak kapacun pon perek ajok Karbi Anglong pen angtan kedo akarbi atum erset prungset pen kacesong pon kacesong pon alam theke mitu makimang chunchetik ke kacesong ington pon pe lapen non kemang ji election along sitami Wodi pakta pidunde puta hang terampon. Lapen kijut siapor Assam Chief Minister Dr. Himanta Biswa Sharma aphan panongsi pinpura lota raikom saiki redeng bajir pon. Tangte alang itum alam thipenle angton pen arjupon senang. মই নমস্কাৰ জনাইছো সংবাদ মাধ্যমৰ মানুহৰ লগতে আৰু যিসকল আমাৰ দল সংগঠনে অংশগ্ৰহণ কৰিলে তেখেতসকলক মই অভিনন্দন জনাইছো তেখেতক ধন্যবাদ জনাইছো আৰু ক'বলৈ বিচাৰিছো এই বুলি যে আজি যি সমদল আহি জোৰ সমদলৰ জুইকুৰা যে জ্বলিছে ই আচলতে যোৱা বিগত ৭৭ বছৰ ধৰি যি প্ৰতাৰণা কৰিছে আমি যি ক্ষোভৰ জুইহে জ্বলিছে এই অগ্নি আমাৰ হৃদয়ৰ অগ্নি উমি জ্বলি থকা আজি বহিঃপ্ৰকাশ হৈছে ইয়াৰ দ্বাৰা আমি আমাৰ মানুহখিনিক জগোৱাৰ লগতে চৰকাৰৰ চকু মেল খুৱাবলৈ বিচাৰিছোঁ যে আমি এই পোহৰে যাতে তেখেতসকলৰ মনবিলাকো পোহৰাই তোলে আৰু আমাৰ যে বিগত ৭৭ বছৰে 1951 চনত আমাৰ কাৰ্বি আংলং ডিমা হাছাও জিলা গঠন হোৱাৰ পিছত আমাৰ তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি মানুহ আছে সেইখিনিক পৰ্যায়ক্ৰমে জনজাতিৰ তালিকাৰ পৰা চেঞ্চাছবিলাকত পৰ্যায়ক্ৰমে বাদ দি গৈ আছে 1951 চনত যিখিনি আছিলে 1961 চনত আৰু তাতকৈ কম দেখুৱাইছে আৰু 1971 চনত সম্পূৰ্ণ কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিখিনিক সম্পূৰ্ণ জেনেৰেল হিচাপত দেখুৱাইছে গতিকে আমাৰ যিটো ভূমি সংৰক্ষণ হওক বা অন্য আসন সংৰক্ষণ হওক সেইবিলাক আমি পোৱা নাই আৰু তাৰ বিপৰীতে যে সামান্য আপোনাৰ এডুকেশ্যন ইকনমিক আৰু এমপ্লয়মেণ্টৰ কাৰণে যি বেনিফিট এটা 1982 চাৰ্কুলাৰ যোগেদি দি আছে এইখিনি আচলতে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি দিয়া বস্তু নহয় অসম চৰকাৰৰ ফালৰ পৰা সেইটো দিয়া হৈছে সেইটো স্থায়ী বস্তু নহয় যিকোনো সময়তে উদ্ধাৰ কৰিব পাৰে কিন্তু এই বিষয়টোকে বাৰে বাৰে উত্থাপন কৰাৰ পিছত আপোনালোকে জানে যে 2016 চনতো এই বিষয়টো লোকসভাৰ মজিয়া পাইছিলেগৈ 325 নম্বৰ বিল যোগে কিন্তু 2019 এই বিলখন পাছ নহ'ল আৰু 2019 চনত যেতিয়া লোকসভা ভংগ হ'ল সেই বিলখন নাল এণ্ড ভইড হৈ গ'ল মানে লেপছ হৈ গ'ল তাৰপিছত 4 ছেপ্টেম্বৰ 2021 তাৰিখে 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত যি চুক্তি হৈছিলে মেম'ৰেণ্ডাম অফ ছেটেলমেণ্ট তাৰ 3.5 নং দফাটোত এই কথাটোৱে উল্লেখ আছিল যে অট'নমাছ কাউন্সিলৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি লোক আছে তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক মৰ্যাদা দিয়া হ'ব কিন্তু সেই চুক্তি হৈ যোৱাৰ কেইবাবছৰো হ'ল আৰু ইয়াৰ এই বিষয়ে আমি বিভিন্ন সময়ত আলাপ আলোচনা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এলানি আলোচনা হৈছিলে তাৰপিছত তেখেতে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই তাৰপিছত 2025 চনৰ এপ্ৰিল মাহত যে আপোনাৰ পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছিল তাত আমি যেতিয়া ভোট বৰ্জনৰ হুংকাৰ দিলোঁ তাৰপিছত আমাক তাৰালাংচলৈ মাতিলে 17 এপ্ৰিল 2025 চনত আমাক মাতিলে তাতে তেওঁলোকে কথা দিলে যে 3-4 মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীদেৱে তাতে কথা দিলে অহা 3-4 মাহৰ ভিতৰতে এই বিষয়টো মীমাংসা কৰা হ'ব কিন্তু আজি 9 মাহ পাৰ হ'ল ইয়াৰ মাজত আমি জনজাতি কল্যাণ মন্ত্ৰীকো লগ ধৰিছোঁ বিজেপিৰ সভাপতিকো লগ ধৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন সময়ত আপোনাৰ আমি বিচাৰিছোঁ যে এটা জাতি কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিখিনি আৰু তাৰ বাহিৰত যিখিনি বসবাস কৰা কাৰ্বি আছে তেখেতসকল একে জাতি একে ভাষা একে সংস্কৃতি আৰু আমি একেখন ৰাজ্যৰ ভিতৰতে আছোঁ একেখন ৰাজ্যৰ ভিতৰত থকাৰ পিছতো তেখেতসকলক অনুসূচিত জনজাতি হিচাপে সকলোখিনি সা সুবিধা দিয়া আছে কিন্তু আমি বাহিৰৰখিনিক সেই সা সুবিধা দিয়া হোৱা নাই ৰাজনৈতিক অধিকাৰ নাই ভূমি সংৰক্ষণৰ ক্ষেত্ৰত নিৰাপত্তা নাই গতিকে আমি ভাবিছোঁ একে জাতি একে ছিকিউৰিটি লাগে আমাক একে ষ্টেটাছ লাগে সেইকাৰণে আমি আন্দোলন কৰি আহি আছোঁ আৰু আমি এই যে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে যদিহে আজিৰ এই আন্দোলনৰ প্ৰতিধ্বনি আমি ভাবোঁ যে ৰাজ্য চৰকাৰৰ কাণত পৰিব মেম'ৰেণ্ডাম যোগে তেওঁলোকে এইবিলাক অধ্যয়ন কৰিব আৰু আমাৰ জাতিৰ ক্ষোভটো ৰিয়েলাইজ কৰিব আৰু সমাধানৰ ব্যৱস্থা ল'ব যদিহে নহয় আৰু আমাৰ
পৰৱৰ্তী কাৰ্যসূচীটো ঘোষণা কৰিছে। 2 ফেব্ৰুৱাৰী তাৰিখে মটৰচাইকেল ৰেলী, 10 ফেব্ৰুৱাৰী তাৰিখে মাছ ধৰ্ণাৰ ব্যৱস্থা কৰিছে। সেই যোগেদি আমি ইয়াৰ পিছত আৰু যদিহে আমাৰ কথা নুশুনে, তথাপি আমাৰ অভাৱ যদি পূৰ্ণ নহয়, আমাৰ যিটো দাবী সেই যদি পূৰণ নহয়, তেতিয়াহ'লে ইয়াতকৈ আৰু জোৰদাৰ আন্দোলন কাৰ্যসূচী লোৱা হ'ব। আমি সেই তাকে বিচাৰ কৰিবলৈ আজি ৰাইজৰ ওচৰত একত্ৰিত হৈছোঁ। আপোনাৰ ওচৰতো মাধ্যমকো আমি সংবাদ মাধ্যমক অনুৰোধ কৰিম যাতে আমি যি কৈছোঁ এই কথাবিলাক যাতে মিডিয়াত চৰকাৰৰ ওচৰলৈ কাণলৈ যায়, তাৰ পৰা আমি আপোনালোকৰ মাধ্যমেদিয়ে ৰাইজৰ ওচৰলৈ যাব লাগিব। হয়তো আমাৰ অন্য জনসাধাৰণেও যাতে ৰিয়েলাইজ নাভাবে যে অনা কাৰ্বিবিলাকে যে আন্দোলন আমি চৰকাৰৰ বিৰুদ্ধে কৰিছোঁ, না কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে। গতিকে আমি আপোনালোকৰ সহযোগিতা আৰু এই কাৰ্যসূচীত আমাৰ সফল হয়, চৰকাৰৰ যাতে মন মুকলি হয়, আমাৰ যাতে এই ন্যায্য দাবী যদি আমি ফুলফিল কৰে, তাকে অনুৰোধ কৰিছোঁ। সেই কাৰ্বিখিনিক অসম চৰকাৰে অনা সাহস পতান দিয়া নিচিনা হয়, মানে চাৰ্টিফিকেট এখন ৭০ বছৰে আমাক ঠগি আছে দিম বুলি কয়, কিন্তু বাস্তৱত সেইটো নহয়। কৰিলোঁ শেহতীয়াকৈ যিটো আলোচনা হৈছিলে এপ্ৰিল ২০২৫, তেওঁ ৩ মাহৰ ভিতৰত সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেইটো সমাধান কৰাৰ ইয়াৰ বিপক্ষে বাবে বহুত জোৰদাৰ আন্দোলন কৰিম, নতুবা ভোট আমাৰ ড্ৰাইভাৰ হ'ব। আমি ভোট দিব নোৱাৰোঁ, সিদ্ধান্ত লৈ লৈছে আৰু এই বিষয়ে আমি জাতীয় মহাসভাটো পাতিম আৰু এই মহাসভাত আমি স্বীকাৰ কৰিম এই সমস্যা সমাধান আমি ভোট দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয়, কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। সেইকাৰণে আজি প্ৰথম পৰ্যায়ত আমি হ'ব। হয়, আজি দীৰ্ঘদিন ধৰি সাংবিধানিক আজি আর কয়নি ফাইং করা সিরকেপ নিজাং কার্বি আংলং থং জাহাওয়ার লংসিং তেরন মে কারবাবু তেরন পুথর কার্বি হংহারি লং কাচেবাং থু সিকুর পেন হংহারি কাচেবাং থু আমাই লং কাচে তংদুন কার্বি হংহারি তিরি পিয়ামাই রাপ ধিন চুনবাং নিরাম তেরন কার্বি হংহারি তিরি পিয়ামাই পাচে থাংবাং ফুমেন সিং তেরন কার্বি হংহারি রংখাং লংরি akong chunbang biren teron karbi honghari longkhang longri klem bangpu bronson timu tum chetong dun bangso along ongdung theksere seratum sarpi sarpu kibi kithi risoi jang tumpen chetongsi ing samjin pen ason ason alam the chethan pon mai long chetong dun arat do anaphan karbi honghari tiripia mai hin pen dhuniram teron alangli karbi honghari ke plang ki phi la pen ke klem ke dama mudoan alangli waidak warsa pen han pachini pon dunthur rongkhang longri amai pu biren teron hin pen non ke wang thu babu teron alang di sikur pen honghari ka chewang thega pot alang liphan kurwang thu mate choro tekang alang liphan bidi sore lapen ke klem nangi ke dam nangji amudo anta alang li than pare kang lapen ka chetong ara do ana phan tame alang li ning ing sam jin pen ka choro pajir tekang lapen alang li babu teron aphan karbi honghari aron atang amo than pare tekang lapen phiang thun arnam arni amo ahem bang ahem the along puthot kapachi humri dunji phanse alang li than pare tekang lapen alang li suri alang li phan ke chorota pajir tekang ili karbia khaita ue chuprek chu pupena job karbi honghari pen christian alon aron kacheterek dun abang pu bang phido piglo la son thosi nijang karbiang long thongja hawar long sing teron me kar babu teron alang lita ningkan pho an sikura long dun edafi puthot karbi honghari long kachewang thu
alangli kamunthi pon kache than pon ateng pulo tangte alangli penang an apor kamatha kisung kamatha kathek the pena jok alangli ning khan pho angbong sikur along chepa ogdundo bonta alangli chematha lo sikur along kidun pen thangnat tanili kechu kijun pen chenglok ke klem ke dam ason thangnat ta aunuti abe lasi nili puthot karon ban mate karbi hong haria long chidun thupo athe karbi hong haria tumke tindeng sumpot jutang juwat porom puthi pisar pusar angthun lapen tirim teram siamen angramani yang taranta bethang pen char dom char dilong lapen ninghang aling che thok chi long bon sitame sikura long ke ituma phan mate nituma phan nang ke than nang ke mum alang aling sini tum kroi ni methang arni ni methang arnam char dom long le char dilong le pupen alang li che matha pen si puthot neli kamatha ka thek the hut ko ane ke matha kisung pen ajok neli sikur dun juilo bon sita neli non nining chirui nining chelak dilo don rap mekar mithur lapen bong mumar e gatum penta ning isi thin si ke doje phan pura alangli puthot karbi hong haria long chewang thujuilo athe alangli chinilo afisar apusar tirim afia tirim apu tirim arnama mo arniar mo alangli thangnat ta kachi chini dun avedadlo la sopena jok sa alangli neta tirim dokok teram dokok ni phi dokok ni phu dokok pena jok nili puthot hong hari long chidun lo bulte lahai tirim lahai teram nili chematha thek po chipu thek po pena jok puthot alangli niphai ingkora sirkep ar koy chiklo alangli puthot Christian pen hongari chewang thu pamelu polangli radangno lamthe chepak langpon alangli kaningje pon ke honghari along ke do hut ko an mareng dog ring ni ke do lapen ke do ke jun ning garong ning bohong sita nili sikur dunjui pen ke lason ning garong bohong ave lapen rong rupen kachingki kache thanta ning garong ave pusi alangli herangke tum karju hut lamthe che thak dun tangte alangli kache thak dun lamthele puthot arju pon thu isna nangli men ko son la nangli tum hem i hum pen aphai bang ko an la bang sirket ta ini ke hong haris na dun ante nangli tum ningkan ko an lo sikur long dun tang ningkan pho kopia kisung kopia joine sina tum hong hari pen sikur ki dun Ngara sohor ke koyat lo, amara la cilong yon nircot lo sini me net ini istul ha, malah pen masih la pubom ka har pen ta bilo la dame koyat lo mara suning kin teng tidak pon ha, mana na bang ko ni jiroi tu bang tu la hai bang ali lo no si kistan nu jui, ni ke ne ke long son takawi, ahol pun ate ke long son bahas sut omu, non ke kicu kicu pen dang lok ang ton ma hang ta chicken lok nang ason la veda ma se so apo se ne nor kai ateng kai mang chitu pu ante nangli phan dak rong asor rong gangbura nang ke the nang ke hab doma abe hang ta ve nangli hong sikur duti hut ku piar pulo gan nun ke hang ta ve abe di ni amen ke son ba kai bak be tan dan ti om pu rong hang pi nangli ta la pu hong hari long ke chewang ke nangli tum hemisi mate pesnan so bahini chingwai sar pesena dulu bang nangli chor phantani ngoi elo rong sor phantani ngoi elo ta ante non nangli tum ke wang ke mo sar eng saru mo nang so mo ning suta hong hari long do thipuma dopo ta chau ing samjin pen kache tongarat do ana phanta an esan chora proi pen mai pajut pondo pusi long sing teron rong asar hin pen public tv karbiang long channel long pilta nang pale Dolamara Police Station na tumpen ingdeng troksi kebra troksi kechok VDP Foundation Day Celebration katalon pon sonsi ar koi ni phai inkoira nerkebani Dolamara Rongmarjong Cultural Complex asai hemalong Dolamara Police Station na tumpen ingdeng troksi kebra troksi kechok VDP Foundation Day Celebration katalon pon along aluhi pachini lapen mai phu khor singlek thia hin pen mai chephem phu ponlo aluhi aman peng pen kachitong dun akihai mohening ti lapen Dolamara Police OC Mojit Pigu lapen Dolamara Thana Committee President Dhoniram Rongphar pen chenglok kapre katum sitami chetong dun si mai ardi pidunlo rong tike pen Harson rong hang report Public TV Karbi Anglong VDP Foundation Day lo indeng troksi kia ba troksi kecak
77 on the occasion of 77 VDP Foundation Day. So we celebrate together Thana Nagri Committee and Thana Police and our village headmen plus our youth. We celebrate together in our Dolomra Cultural Complex. বিজেপি নিয়ম যেনেকৈ আছে গাঁও আৰক্ষী মানে গাঁৱৰ যিটো কিবা মিলা প্ৰীতি কৰিব লাগে মিলা প্ৰীতি যিটো আলোচনা কৰে বিজেপি তেখেতে কৰে মানে গাঁওবুঢ়াৰ লগত যোগাযোগ কৰি যি বিষয় লৈ গাঁওবুঢ়াৰ লগতে যোগাযোগ কৰি কামটো তাতে ডিছমিছ কৰে তাতে নোৱাৰা কামবিলাক আৰক্ষীক জনাব লাগে কিবা এটা আৰক্ষীৰো এই বিজেপিৰ ওচৰত গৈ বিজেপিৰ ওচৰত গৈ বিজেপি আকৌ গাঁওবুঢ়াক জনাব কিবা ভুল গতি হ'লে মানে বিজেপি নিয়মটো আমি যিটো অন্তৰ্ভুক্ত ইয়াতো সেইটোৱে আছে আৰু সেইকাৰণে আমি বিজেপিবিলাকে বহুতখিনি কাম কৰিব লাগে গাঁওবুঢ়া যেনেকৈ কাম কৰে তেনেকৈহে বিজেপিৰেও কাম কৰিব লাগে ঘূৰিব গ'লেতো গাঁওবুঢ়া যিমানটো যিবিলাক এতিয়া কাম কৰে বিজেপিৰ মানুহ কাম কৰে